নমস্কাৰ সকলোলৈকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমি উপস্থিত আছোঁ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শিল্পী দিৱস আৰু তাৰেই কেইটামান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ কেন্দ্ৰীয় শিল্পী দিৱস তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা ডুমডুমা আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আমি মহান শিল্পীজনাক স্মৰণ কৰাৰ লগে লগে শিল্পীজনাৰ আদৰ্শ কৰ্মৰাজি যাতে উঠি অহা প্ৰজন্মৰ মাজত আমি বিলাই দিব পাৰোঁ আৰু তেখেতৰ পথেৰে যাতে আমি পাথেয় হৈ আগবাঢ়ি যাব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানভাগী আয়োজন কৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে তিনিচুকীয়া সদৌ অসম জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ অনুষ্ঠানটো কেনেদৰে সকলো তিনিচুকীয়াবাসী ৰাইজ আৰু সকলো একলগ হৈ অনুষ্ঠানটো চলাই নিয়াত সম্পূৰ্ণ অংশগ্ৰহণ কৰিছে। সদৌ শেষত জয় আই অসম।